এই চেনেলটো সাবস্ক্ৰাইব কৰক আৰু বেল আইকনটো ক্লিক কৰক সদায় নতুন নতুন আপডেট পাবলৈ। হাই ফ্ৰেণ্ড, মই প্ৰাঞ্জল আৰু আজি আপোনালোকৰ মাজলৈ এটা টেকনিকেল ভিডিঅ' লৈছোঁ। ভিডিঅ'টো হৈছে আমি ঘৰতে অনলাইন যোগে কেনেকৈ বৈদ্যুতিক বিলটো দিব পাৰোঁ। গতিকে মই ষ্টেপ বাই ষ্টেপ আজি ভিডিঅ'টোৰ দ্বাৰা আপোনালোকক দেখাই দিম কেনেকৈ দিব পাৰোঁ। গতিকে ভিডিঅ'টো সম্পূৰ্ণ সকলোৱে চালে আপুনি বুজি পাব কেনেকৈ দিব পাৰোঁ ঘৰতে অনলাইন যোগে বিলটো। চাই থাকক ভিডিঅ'টো সম্পূৰ্ণ সকলোৱে, তেতিয়া বুজি পাব। প্ৰথমে যাব লাগিব গুগলত গৈ টাইপ কৰিব লাগিব APDCL কুইক পে, এনেকৈ চাৰ্চ কৰি দিব। ইয়াৰে প্ৰথম যিটো আছে সেইটোত আপুনি ক্লিক কৰিব লাগিব। এনেকৈ এটা পেজ আহিব। ইয়াত 12টা এংকাৰ কনজিউমাৰ আইডিটো আপুনি ছাবমিট কৰিব লাগিব। কনজিউমাৰ আইডিটো আপোনাৰ বিলখনত থাকিব। এনেকৈ পেজ আহিব। ইয়াত কনজিউমাৰ আইডিটো থাকিব, আপোনাৰ নামটো থাকিব, বিলৰ ডেটটো থাকিব আৰু কিমান টকা বিল আহিছে ইয়াত লেখা লাগিব। আৰু একেবাৰে তলত এটা ইমেইল এড্ৰেছ আপুনি টাইপ কৰিব লাগিব, যিটোত আপোনাৰ বিল পে' কৰা বুলি যাব। মই ইমেইল আইডি এটা ছাবমিট কৰি লৈছোঁ। আৰু ইয়াত এনেকৈ আপোনাৰ ওপৰত কিমান টকা আহিছে আৰু ডেবিট কাৰ্ড, তাৰপিছত ইণ্টাৰনেট বেংকিং, এনেকৈ যিটো আপুনি বাছি লয় সেইটোৰ দ্বাৰা আপুনি বিল পে' কৰিব পাৰিব। মই ইণ্টাৰনেট বেংকিংটো বাছি লৈছোঁ। ইয়াত মই বেংকটো চিলেক্ট কৰি লৈছোঁ। মেক পে'মেণ্টত মই ক্লিক কৰিছোঁ আৰু ইয়াতে মই পাছৱৰ্ড আৰু ইউজাৰ নেমটো টাইপ কৰিছোঁ আৰু লগ ইন কৰি দি আছোঁ। এনেকৈ পেজ আহিব। আপুনি ইয়াৰ বাদে ATM ব্যৱহাৰ কৰিও আপুনি ডেবিট কাৰ্ডেৰেও দিব পাৰে, নাইবা ক্ৰেডিট কাৰ্ডেও ব্যৱহাৰ কৰিব পাৰে। মই বৰ্তমান ইণ্টাৰনেট বেংকিঙে দি আছোঁ। তাৰপিছত OTPটো মই ইয়াত ক্লিক কৰিব লাগিব। OTPটো কনফাৰ্ম কৰাৰ পিছত আপোনাৰ বিলটো পে' হৈ যাব। OTPটো মই কনফাৰ্ম কৰিছোঁ। তাৰপিছত প্ৰচেছিং হৈ আছে আৰু এনেকুৱা এটা আপডেট পাব। এই পেজটোত আপোনাৰ লিখা থাকিব আপোনাৰ কনফাৰ্মেশ্যনটো আৰু ছাকচেছফুলি পে' বুলি আহিব। ইয়াত আপোনাৰ লিখা থাকিব ছাকচেছফুলি আপোনাৰ বিলটো পে' হৈ গৈছে। আৰু এইটো পেজটো আপুনি প্ৰিণ্ট কৰি ল'ব পাৰে, নাইবা স্ক্ৰীনশ্বট মাৰি ল'ব পাৰে। আৰু এইখিনি আছিল প্ৰচেছটো। এই ভিডিঅ'টোৰ দ্বাৰা মই ষ্টেপ বাই ষ্টেপ মই আপোনালোকক দেখালোঁ কেনেকৈ অসম বৈদ্যুতিক বিভাগৰ বিলটো পে' কৰিব পাৰে। এনেকৈ আপুনি বিলটো পে' কৰিব পাৰে। গতিকে ভিডিঅ'টোৰ দ্বাৰা আপুনি যদি কিবা শিকিব পাৰিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো লাইক আৰু কমেণ্ট কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব পাৰে। আজিলৈ ইমানে, ধন্যবাদ।